জনপ্রিয় কণ্ঠশিল্পী গীতান জলিক আমনি কৰিব চেষ্টা কৰিছে কিন্তু তথাপি আপোনালোকে বতৰটো নেওচি যিহেতু অনুষ্ঠান উপভোগৰ বাবে আছে নিশ্চয় বৰুণ দেৱতাই কৃপা কৰিব অকণমান পিছত বতৰ ভাল হ'ব বুলি আশা কৰিছোঁ কি খবৰ সকলোৰে উপস্থিত সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটিৰ কলংক হ'লেও সেৱা ভাৱনা জনাইছোঁ অনুষ্ঠান আৰম্ভণি কৰোঁ বেছি সময় নলওঁ যিহেতু আপোনালোকে কষ্টৰে ছাতি লৈ চকী মূৰত লৈ অনুষ্ঠানটিৰ বাবে অপেক্ষা কৰিছে আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমতে শুনাওঁ সকলোৰে বাবে আমাৰ শ্ৰদ্ধাৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ এটি গনপৰীয়া গীত ফ'ক ফিউজন Thank you.